Hello guys, সকলোকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'ৰ তৰফৰ পৰা। আজি মই আছো ৰঞ্জনদাৰ দোকানত। আপোনালোকে চাওক এজন সুশিষ্ট এজন মানুহ আৰু একেবাৰে ধুনিয়া এজন মানুহ। আপোনালোকে যদি কেতিয়াবা আহে মোক ফোকাস কৰায় ইফালে নহয়। আপোনালোকে যদি কেতিয়াবা ধানবুৰী বজাৰত আহে এইজন মানুহৰ লগত একবাৰ হলো দেখা কৰি যাব। যদি আপোনালোকৰ লাগে এটা চিপছ তেতিয়া হলেও আপোনালোকে সেই চিপছৰ লগত এক পেকেট সাদা হলেও লৈ যাব। কাৰণ আজি সাদাৰ মূল্যটো ইমানখিনি কম হৈছে বৰ্তমান মাৰ্কেটত। আপোনালোকে যদি চাই নিশ্চয় আপোনাৰ চকু কপালত উঠি যাব। সো আহক গাইজ ভিডিঅ'টো প্ৰথমে এটা ইন্ট্ৰোৰ সৈতে আৰম্ভ কৰোঁ। সো গাইজ আপোনালোকে য'তে নাথাকক কিয় য'ৰ পৰা ষ্টাৰ্ট কৰক কিন্তু এবাৰ হ'লেও এই ৰঞ্জনদাৰ দোকানত আহিব, সেইটোৰ কাৰণে পাহৰি নাযাব। কিন্তু আজি কথা হ'ল কি জানেনে, মই আজি এটা চাদা ল'ম। সেই চাদাটো লোৱাৰ কাৰণে মোৰ লগৰ যিজন আছিলে কেমেৰামেন, আচলতে বিশেষকৈ মোৰ স্পেচিয়েল পাৰ্চন হয় আৰু যিজন মোৰ কেমেৰা কৰি আছে তাক মই কৈছিলোঁ এক পেকেট চাদা কিনি দিয়া, আজি মোৰ হাতত পইচা নাই। তো 5 টকাৰ কাৰণে তেখেতে মোক বহুতখিনি কথা শুনালে আৰু লাষ্ট ফিনিচিঙত মোক এইটোৱে ক'লে তুমি এটা ভিডিঅ' বনাই দিয়া, মই তোমাক 5 টকা দি দিম। ঠিক আছে বাৰু, ন' প্ৰব্লেম, মই এটা ভিডিঅ' বনাই দিছোঁ কিন্তু তথাপি মোৰ এটা 5 টকা পাম। কাৰণ মোৰ এজ এ মই কণ্টেণ্ট ক্ৰিয়েটৰ, মোৰ সেইটোৱে মোৰ বিজনেছ। যদি আপুনি সেই 5 টকাৰ বিনিময়ত যদি এটা ভিডিঅ' ল'ব বিচাৰিছে ন' প্ৰব্লেম, আপুনি আহক না। এটা চাদাৰ পেকেটৰ কাৰণে যদি মই এটা ভিডিঅ' বনাই দিব পাৰিছোঁ, আপোনাৰ কাৰণে মোৰ কলিজাখন খুলি দিব পাৰিম। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি কেতিয়াবা আহে ৰঞ্জনদাৰ ওচৰত আহিব আৰু মোৰ কথা কৈ কেনে এক পেকেট চাদা লৈ যাব, য'ত মূল্য হ'ল আপোনাৰ 5 টকা, কিন্তু তাত আপোনালোকে দিব লাগিব 5 টকা 0.5। গাইজ চাওক, আৰু যদি কিবা আপোনালোকৰ থাকে নিশ্চয় আপোনালোকে ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰিব। সঁচাকৈ কৈছোঁ, ধেমালি সুৰত কৈছোঁ, এই দোকানখন খুবেই ধুনীয়া। ৰাস্তাৰ একেবাৰে কাষত। যদি আপোনালোকে কেতিয়াবা ধানবুৰী বজাৰত আহে তেতিয়াহ'লে এমই স্কুলৰ অপজিট ছাইড অৰ্থাৎ ৰাস্তাৰ পূবফালে আপোনালোকে এই দোকানখন পাব। আৰু এই দোকানত যিখিনি আমাৰ সাধাৰণতে দৈনন্দিন জীৱনত যিখিনি সামগ্ৰীক লাগে, আপোনাৰ বিস্কুটৰ পৰা আদি কৰি চাদাৰ পৰা আদি কৰি বা আপোনাৰ এটা চিগাৰেটেই হওক বা এনেকুৱা ধৰণৰ আজি যুৱ সমাজৰ কাৰণে যিখিনি বস্তু দৰকাৰ বা এখন ঘৰ চলাবলৈ যিখিনি বস্তু দৰকাৰ সেইখিনি বস্তু আপোনালোকে ইয়াৰ পৰা লাভ কৰিব পাৰিব। চাওকচোন গাইজ, ইয়াতে আপোনালোকক মই দেখুৱাম এনেকুৱা কিছুমান বস্তু আছে। এইটো চাওক, একেবাৰে আমি ৰাতিপুৱা এই বস্তুবিলাক খাওঁ, আচলতে পানীত সিজাই কেনে ৰাতিপুৱা যদি খাই আপোনাৰ স্বাস্থ্যৰ কাৰণে ভাল। তেনেকুৱা কিছুমান বস্তু আছে। আপোনালোকে যদি চাৰিওফালে চাই মছলা, ইফালে আপোনালোকে চিপছ আৰু বহু ধৰণৰ বস্তু আছে যিবিলাক বস্তু আপোনালোকে অলৰেডি কেমেৰাত লক্ষ্য কৰি আছে। চ' এই বস্তুবিলাক একেবাৰে সুলভ মূল্যত পাব। আপোনালোকে আন 10টা দোকানত আপোনালোকে ভিজিট কৰি চাব পাৰে আৰু এই ৰঞ্জনদাৰ দোকানত আপোনালোকে এবাৰ ভিজিট কৰি চাব। সেই মানুহটো যিমান কোমল তাতকৈ কোমল হ'ল সিয়াৰ মনটো। কাৰণ এটা বস্তু আপোনালোকে ভালকৈ গম পায়, আলু হ'ল এনেকুৱা এটা চব্জি যিটো চব্জি আপুনি মাছৰ লগতো মিলাব পাৰে, যিটো চব্জি আপুনি দালিৰ লগতো মিলাব পাৰে, যিটো চব্জি আপুনি মাংসৰ লগতো মিলাব পাৰে। ঠিক তেনেকুৱা এজন মানুহ এইজন মানুহ। আৰু এইজন মানুহ হ'ল তেনেকুৱা যে আপুনি নুন নিমখ বুলি যি আমি কওঁ, সেই নিমখৰ সৈতে যদি ইয়াক মিহলাই লয় ন, তথাপিও আপুনি এসাঁজ ভাত যেনেকৈ আমি জলকীয়াৰ সৈতে খাওঁ, ঠিক তেনেকৈ এইজন মানুহৰ সৈতে আপুনি মিলিব পাৰিব। চ' লাষ্ট ফিনিচিঙত মই এইখিনি ক'ব বিচাৰিম, ই এজ এ আলু পটেটো, আৰু পটেটো চব চব্জিৰ লগতে মিলে। তো সেই মানুহজন ঠিক তেনেকুৱা এজন মানুহ। গাইজ মিছ নকৰিব, যদি আহে ধানবুৰী বজাৰত কেতিয়াবা আহিব এইজন মানুহৰ ওচৰত। আজিৰ এই ভিডিঅ'টো এইখিনি আছিল। যদি ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। মই আকমল আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। নেক্সট আৰু কোনোবা এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বুলি আশাৰে আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ।